আমি সকলোৱে ভাবো যে পঢ়া লিখা কৰা মানুহজনে সদায় ক্ষুদ্ৰ ডিসিশন লয় হয় এইটো বেছিভাগে খসা কিন্তু পঢ়া লিখা নকৰা মানুহ এজনো ক্ষুদ্ৰ ডিসিশন ল'ব পাৰে আৰু কেতিয়াবা পঢ়া লিখা কৰা মানুহজনেই ভুল ডিসিশন ল'ব পাৰে কেনেকৈ চাও এই ভিডিঅ'ৰ পৰা এজন মানুহে ৰাস্তাৰ পাৰত সিংৰা यानी সামোসা বিক্ৰী কৰি আছিল লিখা পঢ়া নজনাৰ বাবে তেওঁ কেতিয়াও বাতৰি নপঢ়িছিল কানেৰে ভালকে নুশুনাৰ বাবে তেওঁ ৰেডিঅ'ও নুশুনিছিল আৰু চকু কমজোৰ থকাৰ বাবে তেওঁ টিভিও নাচাইছিল ইয়াৰ উপৰিও তেওঁ বহু সিংৰা বিক্ৰী কৰিব পাৰিছিল তেওঁৰ বিক্ৰী আৰু দুগুণ বাঢ়িব ধৰিলে তেওঁ আৰু বেছি আলু কিনিব আৰম্ভ কৰিলে আৰু এটা পুৰণা চৌকাৰ ঠাইত এটা ভাল নতুন চৌকা কিনি আনিলে তেওঁৰ বেপাৰ আৰু দিনে দিনে বাঢ়িব ধৰিলে এনেতে আকস্মাত তেওঁ লৰা কলেজৰ পৰা বিএ পাছ কৰি আহিল আৰু দেউতাৰ কামত দেউতাৰ বেপাৰত সহায় কৰিব ধৰিলে ইয়াৰ পাছৰ পৰা এটা আচৰিত ঘটনা হ'ল লৰাজনে দেউতাকক ক'লে দেউতা আপুনি জানানে আমি এটা ডাঙৰ সমস্যাৰ শিকাৰ হৈ আছো দেউতাকে উত্তৰত ক'লে নাই নাজানো কিন্তু মোক এই বিষয়ে কোৱাচোন লৰাজনে ক'লে আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি বহুত গম্ভীৰ হৈ আছে আৰু ঘৰৰ অৱস্থা আৰু বেয়া গতিকে এতিয়াৰ পৰাই আমাক আহিবলগীয়া পৰিস্থিতিৰ বাবে সজাগ হৈ থাকিব লাগিব সেই মানুহজনে ভাবিলে তেওঁৰ লৰা কলেজ পাছ কৰি আহিছে পেপাৰ পঢ়ে টিভি চাই গতিকে তেওঁৰ কথা সহজভাৱে ল'ব নালাগে কিন্তু মানুহজনে অকণো ভাবিবলৈ চেষ্টা নকৰিলে যে লৰাজনে কি কৈ আছে আৰু পিছদিনাৰ পৰা আলু কিনিবলৈ কমাই দিলে সাইনবোৰ্ডো নমাই দিলে আৰু তেওঁৰ সকলো জোচ শেষ হৈ গ'ল সোনকালে তেওঁৰ দোকানত অহা কাষ্টমাৰৰ সংখ্যা কমিবলৈ ধৰিলে আৰু বিক্ৰীও কমি গ'ল দেউতাই তেওঁৰ লৰাজনক ক'লে তুমি ঠিকেই কৈ আছিলা আমি এটা বেয়া পৰিস্থিতিৰ মাজেদি গৈ আছো মই খুকি আছো যে তুমি আগতীয়াকৈ এই ঘোষণাটো দিছিলা এই কাহিনীৰ পৰা কি বুজিবলৈ পালা এই কাহিনীৰ পৰা এইটোৱে বুজিবলৈ পালো যে আমি সদায় পঢ়া লিখা মানুহে ক্ষুদ্ৰ ডিসিশন লয় বুলি বিশ্বাস ৰাখো কিন্তু নিজৰ মনৰ পৰা কেতিয়াও নাভাবো যে ডিসিশনটো ক্ষুদ্ৰ আছিল নে অক্ষুদ্ৰ এই কাহিনীটোত এইটোৱে হৈছিল মানুহজনে পঢ়া শুনা নাছিল তথাপিও ভাল বিক্ৰী কৰিব পাৰিছিল কিন্তু তেওঁৰ লৰাজনে বিএ পাছ কৰি হলেও বাহিৰা কথা বাহিৰা বাতৰি শুনাই দেউতাৰ সকলো বেপাৰ নষ্ট কৰি দিলে গতিকে যিকোনো মানুহে ডিসিশন নলক কিয় নিজৰ ফালৰ পৰা এবাৰ নিশ্চয় ভাবি চাবা ভিডিঅ'খন যদি ভাল লাগিছে তেনেহলে লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু লগতে বেল আইকনটো দবাই দিবা যাতে মোৰ নতুন আপডেট ভিডিঅ' আপুনি আগতীয়াকৈ পাই থাকিব থ্যাংক ইউ সো মাচ